আজি ভিডিঅ'ৰ প্ৰথম কোৱেশ্চনটো হৈছে ডিউৰিং দ্য ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ হুইচ কাণ্ট্ৰি চাইন দ্য পিচ ট্ৰিটি 1917 উইথ জাৰ্মানী প্ৰথম বিশ্বযুদ্ধৰ সময়ত কোনখন দেশে জাৰ্মানীৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰিছিল কাৰেক্ট এনসাৰ ইজ অপচন সি ৰাছিয়া সোভিয়েট ৰাছিয়াই প্ৰথম বিশ্বযুদ্ধৰ সময়ত জাৰ্মানীৰ সৈতে শান্তি চুক্তি কৰিছিল নেক্সট প্ৰশ্নটো হৈছে ইন হুইচ ইয়াৰ আমেৰিকা জইন দ্য ছেকেণ্ড ৱৰ্ল্ড ৱাৰ কোন বছৰত আমেৰিকাই দ্বিতীয় বিশ্বযুদ্ধত যোগদান কৰে The correct answer is option C 1941 1941 চনৰ 7 ডিসেম্বৰ তাৰিখে আমেৰিকাই দ্বিতীয় বিশ্বযুদ্ধত যোগদান কৰে নেক্সট প্ৰশ্নটো হৈছে ইন হুইচ ইয়াৰ আলেকজেণ্ডাৰ দ্য গ্ৰেট বিকাম দ্য কিং অফ মেচিডোনিয়া কোন চনত মহান আলেকজেণ্ডাৰ মেচিডোনিয়াৰ ৰজা হয় কাৰেক্ট এনসাৰ অপচন এ 336 BC 336 খ্ৰীষ্টপূৰ্বত মহান আলেকজেণ্ডাৰ মেচিডোনিয়াৰ ৰজা হয় নেক্সট প্ৰশ্নটো হৈছে এট হুইচ প্লেচ দ্য ফাৰ্ষ্ট ট্ৰেড চেণ্টাৰ অফ ইষ্ট ইণ্ডিয়া কোম্পানী ৱাজ এষ্টাব্লিছড ইন ইণ্ডিয়া কোন স্থানত ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰথম বাণিজ্য কেন্দ্ৰ স্থাপন হৈছিল কাৰেক্ট এনসাৰ অপচন বি সুৰাট ভাৰতৰ সুৰাটত ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰথমটো বাণিজ্য কেন্দ্ৰ স্থাপন হৈছিল নেক্সট প্ৰশ্নটো হৈছে দ্য লিডাৰ অফ দ্য য়ং বেংগল মুভমেণ্ট ৱাজ য়ং বেংগল আন্দোলনৰ নেতা কোন আছিল দ্য কাৰেক্ট এনসাৰ ইজ অপচন ডি হেনৰি ভিভিয়ান ডেৰজিঅ' য়ং বেংগল আন্দোলনৰ নেতা আছিল হেনৰি ভিভিয়ান ডেৰজিঅ' নেক্সট কুৱেশ্যনটো হৈছে দ্য ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল ৱাজ হেল্ড ইন দ্য ৰেইন অফ কাৰ ৰাজত্বকালত প্ৰথম বৌদ্ধ পৰিষদ অনুষ্ঠিত হৈছিল কাৰেক্ট এনসাৰ অপচন এ অজাতশত্ৰু ৰজা অজাতশত্ৰুৰ ৰাজত্বকালত প্ৰথম বৌদ্ধ পৰিষদ অনুষ্ঠিত হৈছিল নেক্সট প্ৰশ্নটো হৈছে জিৰ' ৱাজ ইনভেণ্টেড বাই শূন্যৰ উদ্ভাৱন কোনে কৰিছিল ইয়াৰ কাৰেক্ট এনসাৰটো অপচন চি আৰ্যভট্ট আৰ্যভট্টই শূন্যৰ উদ্ভাৱন কৰিছিল নেক্সট প্ৰশ্নটো হৈছে হুইচ ষ্টেট ইজ ন'ন এজ দ্য টাইগাৰ ষ্টেট কোনখন ৰাজ্যক বাঘ ৰাজ্য বা টাইগাৰ ষ্টেট বুলি জনা যায় কাৰেক্ট এনসাৰটো অপচন এ মধ্যপ্ৰদেশ মধ্যপ্ৰদেশক টাইগাৰ ষ্টেট বা বাঘ ৰাজ্য বুলি জনা যায় নেক্সট কুৱেশ্যনটো হৈছে হু গেভ দ্য শ্লোগান অফ ইনকলাব ইনকলাবৰ শ্লোগান কোনে দিছিল কাৰেক্ট এনসাৰটো অপচন ডি মহম্মদ ইকবালে ইনকলাবৰ শ্লোগান দিছিল নেক্সট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 10 হুৱেৰ ৱাজ দ্য ফাৰ্ষ্ট ছেছন অফ দ্য কনষ্টিটিউশ্যন এছেম্বলি হেল্ড সংবিধান সভাৰ প্ৰথমখন অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল কাৰেক্ট এনসাৰ ইজ অপচন ডি দিল্লীত সংবিধান সভাৰ প্ৰথমখন অধিৱেশন দিল্লীত অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 11 হু ৱাজ দ্য টেম্পৰাৰী প্ৰেচিডেণ্ট অফ কনষ্টিটিউৱেণ্ট এছেম্বলি সংবিধান সভাৰ অস্থায়ী সভাপতি কোন আছিল কাৰেক্ট এনসাৰ ইজ অপচন চি সচ্চিদানন্দ সিনহা সংবিধান সভাৰ প্ৰথম অস্থায়ী সভাপতি আছিল সচ্চিদানন্দ সিনহা নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য পাৰ্মানেণ্ট প্ৰেচিডেণ্ট অফ দ্য কনষ্টিটিউৱেণ্ট এছেম্বলি সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল কাৰেক্ট এনসাৰ ইজ অপচন চি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ সংবিধান সভাৰ স্থায়ী সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ নেক্সট প্ৰশ্নটো হৈছে কুৱেশ্যন নম্বৰ 13 হু ৱাজ দ্য কনষ্টিটিউশ্যনেল এডভাইজাৰ অফ দ্য কনষ্টিটিউৱেণ্ট এছেম্বলি সংবিধান সভাৰ সাংবিধানিক উপদেষ্টা কোন আছিল কাৰেক্ট এনসাৰ ইজ অপচন ডি ভেনিগাল নাৰ্ছিং ৰাও সংবিধান সভাৰ সাংবিধানিক উপদেষ্টা আছিল ভেনিগাল নাৰ্ছিং ৰাও নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য কেপিটেল অফ অষ্ট্ৰেলিয়া অষ্ট্ৰেলিয়াৰ ৰাজধানী কি কাৰেক্ট এনসাৰ ইজ অপচন এ কেনবেৰা অষ্ট্ৰেলিয়াৰ ৰাজধানী হৈছে কেনবেৰা নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেশ্যনেল কাৰেঞ্চি অফ অষ্ট্ৰিয়া অষ্ট্ৰিয়াৰ ৰাষ্ট্ৰীয় মুদ্ৰা কি কাৰেক্ট এনসাৰ ইজ অপচন চি ইউৰো অষ্ট্ৰিয়াৰ ৰাষ্ট্ৰীয় মুদ্ৰা হৈছে ইউৰো নেক্সট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 16 হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল এণ্ড ভাইচৰয় অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আৰু ভাইচৰয় কোন আছিল কাৰেক্ট এনসাৰ ইজ অপচন বি লৰ্ড কেনিং ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আৰু ভাইচৰয় আছিল লৰ্ড কেনিং নেক্সট কুৱেশ্যনটো হৈছে হু ডিড নট পাৰ্টিচিপেট ইন দ্য ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিপেণ্ডেন্স ইন 1857 1857 চনত প্ৰথম স্বাধীনতা সংগ্ৰামত কোনে অংশগ্ৰহণ কৰা নাছিল ইয়াৰ কাৰেক্ট এনসাৰ ইজ অপচন ডি ভগত সিং 1857 চনৰ বিদ্ৰোহত ভগত সিঙে অংশগ্ৰহণ কৰা নাছিল নেক্সট কুৱেশ্যনটো হৈছে আমচাং ৱাইল্ড লাইফ চেংচুৰী ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট তলৰ কোনখন জিলাত আমচাং বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত কাৰেক্ট এনসাৰ ইজ অপচন এ কামৰূপ মেট্ৰ' কামৰূপ মহানগৰী জিলাখনত আমচাং বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত নেক্সট প্ৰশ্নটো হৈছে কুৱেশ্যন নম্বৰ 19 হুইচ অফ দ্য ফলোয়িং প্ৰটেক্টেড এৰিয়াছ ইন আছাম ইজ ন'ন ফৰ গল্ডেন লেংগুৰছ অসমৰ কোনটো সংৰক্ষিত অঞ্চল সোণালী লেংগুৰৰ বাবে জনাজাত কাৰেক্ট এনসাৰ ইজ অপচন ডি চক্ৰশিলা ৱাইল্ড লাইফ চেংচুৰী অসমৰ চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য সোণালী লেংগুৰৰ বাবে জনাজাত
নেক্সট কোৱেশ্চনটো হৈছে কাভাৰাত্ৰি ইজ দ্য কেপিটেল অফ হুইচ ষ্টেট অৰ ইউনিয়ন টেৰিটৰী কাভাৰাত্ৰি কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজধানী কাৰেক্ট এনসাৰটো হৈছে অপশ্যন চি লাক্ষাদ্বীপ কাভাৰাত্ৰি লাক্ষাদ্বীপৰ ৰাজধানী কুৱেশ্যন নম্বৰ 21 টো হৈছে হোৱাট ইজ দ্য ৰিজন ফৰ সুইচিং টু মিল্ক ইয়োগুৰ্ট গাখীৰ দৈলৈ পৰিৱৰ্তন হোৱাৰ কাৰণ কি কাৰেক্ট এনসাৰটো হৈছে অপশ্যন চি লেক্টোবেচিলাছৰ কাৰণে গাখীৰ দৈলৈ পৰিৱৰ্তন হয় নেক্সট কোৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 22 হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট ক্ৰিকেট ষ্টেডিয়াম ইন ইণ্ডিয়া ভাৰতৰ আটাইতকৈ ডাঙৰ ক্ৰিকেট ষ্টেডিয়ামখনৰ নাম কি ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন বি নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ভাৰতৰ আটাইতকৈ ডাঙৰ ক্ৰিকেট ষ্টেডিয়ামখন হৈছে নৰেন্দ্ৰ মোদী ষ্টেডিয়াম নেক্সট কোৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য কাৰেন্সি অফ জাপানৰ মুদ্ৰাৰ নাম কি কাৰেক্ট এনসাৰটো হৈছে অপশ্যন ডি ইয়েন জাপানৰ মুদ্ৰা হৈছে ইয়েন নেক্সট কোৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য বৰ্ডাৰ বিটুইন আফগানিস্তান এণ্ড আফগানিস্তান আৰু পাকিস্তানৰ সীমাৰেখাডালৰ নাম কি কাৰেক্ট এনসাৰটো হৈছে অপশ্যন এ দুৰাণ আফগানিস্তান আৰু পাকিস্তানৰ সীমাৰেখাডাল হৈছে দুৰাণ ৰেখা নেক্সট কুৱেশ্যনটো হৈছে হুইচ গেছ এণ্টাৰ্ছ দ্য বডি মোৰ দেন অক্সিজেন ডিউৰিং ৰেছপাইৰেশ্যন মানুহৰ শ্বাস প্ৰশ্বাসৰ সময়ত কোনটো গেছ অক্সিজেনতকৈ বেছি মানুহৰ দেহত যায় ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন চি নাইট্ৰজেন মানুহৰ শ্বাস প্ৰশ্বাসৰ সময়ত নাইট্ৰজেন গেছবিধ অক্সিজেনতকৈ বেছিকৈ মানুহৰ দেহত যায় নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য কেমিকেল নেম অফ বেকিং ছ'ডাৰ ৰাসায়নিক নাম কি ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন এ ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট বেকিং ছ'ডাৰ ৰাসায়নিক নাম হৈছে ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট নেক্সট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 27 হুইচ অফ দ্য ফলোইং এনিমেলছ ইজ বাইছেক্সুৱেল তলৰ কোনটো প্ৰাণী উভয়লিংগ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন চি কেঁচু বা আৰ্থৱাৰ্ম হৈছে উভয়লিংগী প্ৰাণী নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট অৰ্গেন ইন দ্য হিউমেন বডি মানৱ দেহৰ আটাইতকৈ ডাঙৰ অংগটোৰ নাম কি কাৰেক্ট এনসাৰটো হৈছে অপশ্যন চি ছাল মানৱ দেহৰ আটাইতকৈ ডাঙৰ অংগটো হৈছে ছাল বা স্কিন নেক্সট কুৱেশ্যনটো হৈছে হুইচ ভিটামিন ডিফিচিয়েঞ্চি কজেছ স্কাৰ্ভি কোনটো ভিটামিনৰ অভাৱত স্কাৰ্ভি ৰোগ হয় কাৰেক্ট এনসাৰটো হৈছে অপশ্যন বি ভিটামিন চি ভিটামিনৰ অভাৱত স্কাৰ্ভি ৰোগ হয় নেক্সট কুৱেশ্যনটো হৈছে হুইচ পাৰ্ট অফ দ্য হিউমেন বডি ইজ কল্ড দ্য কেমিকেল ফেক্টৰী অফ দ্য বডি মানুহৰ শৰীৰৰ কোনটো অংশক শৰীৰৰ ৰাসায়নিক কাৰখানা বুলি কোৱা হয় কাৰেক্ট এনসাৰটো হৈছে অপশ্যন বি লিভাৰ বা যকৃত মানুহৰ শৰীৰৰ যকৃতক শৰীৰৰ ৰাসায়নিক কাৰখানা বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 31 হোৱাট ইজ দ্য pH অফ হিউমেন ব্লাড মানুহৰ তেজৰ pHৰ মান কিমান কাৰেক্ট এনসাৰটো হৈছে অপশ্যন চি 7.4 মানুহৰ তেজৰ pHৰ মান প্ৰায় 7.4 নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ফাষ্টেষ্ট প্ৰডিউচিং ভিটামিন ইন আৱাৰ বডি আমাৰ শৰীৰত আটাইতকৈ দ্ৰুতগতিত প্ৰস্তুত হোৱা ভিটামিনটো কি কাৰেক্ট এনসাৰটো হৈছে অপশ্যন ডি ভিটামিন ডি মানুহৰ দেহত আটাইতকৈ দ্ৰুতগতিত প্ৰস্তুত হোৱা ভিটামিনটো হৈছে ডি ভিটামিন নেক্সট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 33 হোৱাট ইজ দ্য নাম্বাৰ অফ ৰুমছ ইন দ্য হিউমেন হাৰ্ট মানুহৰ হৃদয়ত থকা কোঠাৰ সংখ্যা কিমান কাৰেক্ট এনসাৰটো হৈছে অপশ্যন বি 4 মানুহৰ হৃদয়ত 4টা কোঠালি থাকে নেক্সট কুৱেশ্যনটো হৈছে হাউ মেনি বনছ আৰ প্ৰেজেণ্ট ইন হিউমেন ইয়াৰ্ছ মানুহৰ কাণত কিমান হাড় থাকে কাৰেক্ট এনসাৰটো হৈছে অপশ্যন চি 6 মানুহৰ কাণত 6ডাল হাড় থাকে নেক্সট কুৱেশ্যনটো হৈছে হুইচ ওৱান অফ দ্য ফলোইং অৰ্গেন ইজ এফেক্টেড বাই মেলেৰিয়া তলৰ কোনটো অংগ মেলেৰিয়াৰ দ্বাৰা আক্ৰান্ত হয় কাৰেক্ট এনসাৰটো হৈছে অপশ্যন ডি প্লিহা বা স্প্লিন মানুহৰ দেহৰ প্লিহা অংগটো মেলেৰিয়াৰ দ্বাৰা আক্ৰান্ত হয় নেক্সট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 36 হুইচ ওৱান অফ দ্য ফলোইং গেছ ইজ ন'ন এজ নোবেল গেছ তলৰ কোনটো গেছক নোবেল গেছ বুলি জনা যায় কাৰেক্ট এনসাৰটো হৈছে অপশ্যন চি হিলিয়াম গেছটোক নোবেল গেছ বুলিও জনা যায় নেক্সট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 37 হুইচ ওৱান অফ দ্য ফলোইং ডিভাইচ ইজ ইউজড ফৰ ডিটেক্টিং লাই মিছা ধৰা পেলাবলৈ তলৰ কোনটো ডিভাইচ ব্যৱহাৰ কৰা হয় ইয়াৰ কাৰেক্ট এনসাৰটো অপশ্যন এ পলিগ্ৰাফ মিছা ধৰা পেলাবলৈ পলিগ্ৰাফ নামৰ ডিভাইচটো ব্যৱহাৰ কৰা হয় নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ডিজিজ ইজ এন ইলিছা টেষ্ট ইউজ টু ডায়গনেছ কি ৰোগ ধৰা পেলাবলৈ ইলিছা পৰীক্ষা কৰা হয় কাৰেক্ট এনসাৰটো হৈছে অপশ্যন চি এইডছ ৰোগ ধৰা পেলাবলৈ ইলিছা টেষ্ট কৰা হয় নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য কেমিকেল নেম অফ লাইমষ্টোন চূণশিলৰ ৰাসায়নিক নাম কি কাৰেক্ট এনসাৰটো হৈছে অপশ্যন এ কেলছিয়াম কাৰ্বনেট চূণশিলৰ ৰাসায়নিক নাম হৈছে কেলছিয়াম কাৰ্বনেট নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং ভিটামিনছ আৰ ৱাটাৰ চলিউবল তলৰ কোনটো ভিটামিন পানীত দ্ৰৱীভূত কাৰেক্ট এনসাৰটো হৈছে অপশ্যন বি ভিটামিন বি এণ্ড চি
বি ভিটামিন আৰু চি ভিটামিন পানীত দ্ৰৱীভূত বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰ্মেটিভ হ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনেধৰণৰ আৰু ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ